হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে। আজি আমি ৰুটি মাংস খাম বুলি ভাবিছোঁ দেই। আৰু এইপিনে আমাৰ দেউতাই লোকেল মুৰ্গী আমাৰ ঘৰত এজনীয়ে আছিলে, তাক আজি হজম কৰা হ'ব। আৰু এইপিনে মই দোকানৰ পৰা লৈ আনিলোঁ যি লাগে। তাৰপিছতে এইপিনে মায়ে আটাখিনি মাৰি দিলে আৰু এইপিনে দেউতাৰ মাংসখিনিও কুটা হৈ গ'ল। আৰু এইপিনে মই আলু পিঁয়াজ কুটি ল'লোঁ। তাৰপিছতে এইপিনে জুইকুৰা জ্বলাই লৈ এইপিনে মই লাডুকেইটাও বনাই ল'লোঁ। তাৰপিছত ভাবিলোঁ মাংসখিনি প্ৰথমে বহাই লওঁ, তাৰপিছত দেখা যাব। তাৰপিছতে মই মাংসখিনি আধাতে বনোৱা এৰি মাক চাবলৈ কৈ মই ৰুটিখিনি বেলি ল'লোঁ। ভিডিঅ'টো মই কেইদিনমান আগতে কৰা আছিলে, কিন্তু এডিটিং কৰা হোৱা নাছিলে। আজিহে এডিটিং কৰি আছোঁ। আৰু এইপিনে মোৰ ৰুটিখিনি বেলা হৈ গ'ল। তাৰপিছতে এইপিনে দেউতাই বনাই আছে ৰুটিখিনি, আৰু এইপিনে মাংসখিনিও আমাৰ হৈ গ'ল। এতিয়া টেষ্ট কৰাহে কথা, নে কি কয়? সকলোখিনি হৈ যোৱাৰ পিছত আমি সকলো মিলি খালোঁ। তাৰপিছতে আমাৰ চিম্বাকো দিলোঁ। আৰু সেইদিনাখন পূৰ্ণিমা আছিলে যিহেতুকে, সেইবাবে অকণমান জোনটো উঠাই থৈ দিছিলোঁ। আৰু আজিৰ ব্লগটো ইমানতে সামৰিছোঁ। লগ পাম নেক্সট ব্লগত। বাই বাই গাইজ।